নমস্কাৰ বন্ধুসকল, মই কমল দাসে এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আজি স্পেচিয়েল কলৰ বৰফি বনাম। আহকচোন কলৰ বৰফি কেনেকৈ ঘৰতে সহজ পদ্ধতিৰে বনাব পাৰি। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব, নতুন নতুন ভিডিঅ' পাব। ফেচবুক পেজত চালে পেজটো ফ'ল' কৰি দিব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, কেনে খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে, লগতে ময়ো ভালে আছোঁ। আজি বনাব ওলাইছোঁ স্পেচিয়েল কলৰ বৰফি। কলৰ বৰফি বনাবলৈ জাহাজী কল লৈছোঁ 4টা, গুড় লৈছোঁ এপোৱা, গাখীৰ 1 কাপৰ কম লৈছোঁ, দেশী ঘি লৈছোঁ, ড্ৰাই ফ্ৰুট লৈছোঁ কাজু, আলমণ্ড, কিচমিচ। ভিডিঅ'টো চাই ভাল পালে লাইক, ছাবস্ক্ৰাইব, কমেণ্ট কৰি জনাব কেনেকুৱা। প্ৰথমে কলকেইটা গুচাই লৈছোঁ। 4টা কল লৈছোঁ জাহাজী কল। জাহাজী কল নহ'লে চেনি কল ল'ব পাৰে, মালভোগো ল'ব পাৰে। সৰু সৰুকৈ কাটি লোৱা হ'ব। সৰু সৰুকৈ কাটি মিক্সাৰ মেচিনত দি দিয়া হ'ব। কম পৰিমাণে বনাম আজি বৰফি। 4টা কল লৈছোঁ, বেছি ল'লে বেছিকৈ বনাব পাৰে। এতিয়া ধুনীয়াকৈ কাটি লোৱা হ'ল মিক্সাৰ মেচিনত। এতিয়া গুড়ি কৰি লোৱা হ'ব 1 মিনিটমান। এতিয়া ধুনীয়াকৈ গুড়ি কৰি লোৱা হ'ল কলখিনি। এতিয়া ভাজি লোৱা হ'ব। কেৰাহীটোত গৰম হ'ল, গৰম হোৱাৰ পিছত ঘি দিছোঁ 2 স্পুনমান দিছোঁ ঘি, সৰু স্পুন দি। পিছত দিয়া হ'ব। এতিয়া 2 স্পুন দি ভাজি ল'ম অলপ সময়। কলৰ বেটাৰখিনি দি দিলোঁ ধুনীয়াকৈ। এতিয়া অলপ সময় ভাজি পানীৰ পৰিমাণটো শুকাই ল'ম। কলত পানী থাকে। এনেকৈ গেছৰ পাৱাৰটো মিডিয়াম কৰি লাহে লাহেকৈ লৰাই লৰাই ভালদৰে ভাজি লোৱা হ'ব কলখিনি, কলৰ বেটাৰখিনি। এই ধৰণে লাহে লাহেকৈ লৰাই লৰাই ভাজিব লাগে যাতে পানীৰ পৰিমাণটো শুকাই যায় ধুনীয়াকৈ। টাইম লাগে ভাজোঁতে। এতিয়া ঘি দি দিয়া হ'ব। পানীৰ পৰিমাণ অলপ শুকাইছে। 2 স্পুন দিছোঁ ঘি সৰু স্পুনেদি। আকৌ অলপ সময় ভাজিম। পিছত আকৌ দিম ঘি কমিলে মানে। এতিয়া এনেকৈ লাহে লাহেকৈ লৰাই থাকিম ধুনীয়াকৈ। পানীৰ পৰিমাণ শুকাই যাব কলৰ পৰা। এতিয়া গাখীৰ দি দিয়া হ'ব। 100 গ্ৰামমান গাখীৰ লৈছোঁ। অলপ অলপকৈ দি ধুনীয়াকৈ মিক্স কৰি লোৱা হৈছে। মিক্স কৰি লোৱাৰ পিছত গেছৰ পাৱাৰটো বঢ়াই দিয়া হ'ব। গাখীৰৰ পানীৰ পৰিমাণটো শুকাই ল'ম গেছৰ পাৱাৰটো বঢ়াই পেলাই। এতিয়া এনেকৈ গেছৰ পাৱাৰ বঢ়াই দিছোঁ। বঢ়াই লৈ এতিয়া ভাজি থকা হ'ব। পানীৰ পৰিমাণটো শুকাই লোৱা হ'ব গাখীৰৰ পৰা। এনেকৈ 6-7 মিনিটমান ভাজি ল'ম। টাইম লাগে বনাওঁতে বৰফি, কলৰ বৰফি বনাওঁতে। এতিয়া ঘি আৰু অলপ দিছোঁ। পানীৰ পৰিমাণ শুকাই গৈছে। এতিয়া এনেকৈ ধুনীয়াকৈ মিক্স কৰি আছোঁ। বেটাৰটো ৰেডি হ'ব হৈছে। পানীৰ পৰিমাণ শুকাই গৈছে, ধুনীয়াকৈ ভাজা হৈছে। এতিয়া গেছটো বন্ধ কৰি দিয়া হ'ল। ধুনীয়াকৈ ভাজা হৈ গৈছে। এতিয়া গুড়ৰ চিৰাপখিনি বনাই ল'ম। গুড় লৈছোঁ 1 পোৱা। পানী অলপ দি ধুনীয়াকৈ গলাই লোৱা হ'ব গুড়খিনি। সৰু সৰুকৈ কাটি লৈছিলোঁ গুড়খিনি। এতিয়া এনেকৈ চামুচেৰে লৰাই লৰাই গুড়খিনি মিক্স কৰি লৈছোঁ পানীৰ লগত। এতিয়া ফুটিব ধৰিছে গুড়ৰ চিৰাপখিনি। এতিয়া ডাঠ কৰি ল'ম গুড়ৰ চিৰাপখিনি। 4-5 মিনিটমান বইল কৰি ল'ম। এতিয়া গুড়ৰ চিৰাপখিনি ডাঠ হৈ যাব। পানীত দি চেক কৰিব পাৰে গুড়ৰ চিৰাপখিনি চামুচেৰে অলপ লৈ। পানীত দিওঁতে টাইট হৈ গ'লে গুড়ৰ চিৰাপখিনি ৰেডি হ'ব। পানীৰ পৰা ওলাই চাব লাগে, টাইট হ'লে চিৰাপখিনি ৰেডি হ'ব। টাইট হৈছে, চিৰাপখিনি ৰেডি হ'ল। গেছটো বন্ধ কৰি দিলোঁ। এতিয়া কেৰাহীত দি দিয়া হ'ল গুড়ৰ চিৰাপখিনি। এতিয়া কলৰ বেটাৰৰ লগত মিক্স কৰি ল'ম ধুনীয়াকৈ। মিক্স কৰি লোৱাৰ পিছত আকৌ ভাজি লোৱা হ'ব অলপ সময়। এতিয়া ধুনীয়াকৈ মিক্স কৰি লোৱাৰ পিছত গেছটো অন কৰি 3 মিনিটমান ভাজি ল'ম। বেছি সময় নাভাজোঁ, 3-4 মিনিটমান।
এতিয়া ধুনীয়াকৈ মিক্স হৈ যাব এনেকৈ 3-4 মিনিটমান ভাজি লোৱা হ'ব এতিয়া ঘি 1 চামুচ দিছোঁ লাষ্টত এতিয়া দিছোঁ ড্ৰাই ফ্ৰুট কাজু কিচমিচ আলমণ্ড সৰু সৰুকৈ কাটি লৈছিলোঁ এতিয়া ধুনীয়াকৈ মিক্স কৰি দিলোঁ কলৰ বেটাৰ আৰু গুড়ৰ চিৰাপৰ লগত এতিয়া অলপ সময় ভাজি ল'ম আকৌ এনেকৈ লৰাই চেক কৰি লোৱা হ'ব চেক কৰি আছোঁ পানীৰ পৰিমাণ শুকাই গৈছে ৰেডি হ'ব হৈছে এতিয়া চেক কৰিম কলৰ বেটাৰখিনি ৰেডি হ'বলৈ হৈছে পানীত দি চাম পানীত দি চালে পানীখিনি টাইট হ'লে বেটাৰখিনি ৰেডি হ'ব চাইছোঁ টাইট হৈছে এতিয়া উলিয়াই লোৱা হ'ব কাঁহী এখনত উলিয়াই ল'ম কাঁহীখনত তেল সানি লৈছিলোঁ ৰিফাইন তেল নাইতো ঘি সানি ল'ব লাগে তেতিয়া তলত লাগি নধৰিব এতিয়া কলৰ বেটাৰখিনি গোটেইখিনি ধুনীয়াকৈ ওলাই ল'লোঁ চামুচত লাগি গৈছিলে চামুচৰ পৰা ধুনীয়াকৈ ওলাই লৈ হাতেৰে মিক্স কৰি দিলোঁ প্ৰথমে তাৰপিছত চামুচেৰে মিক্স কৰিছোঁ গৰম আছে বেটাৰখিনি লাহে লাহেকৈ ওপৰেদি মাৰি বেটাৰখিনি মিলাই লৈছোঁ গৰম আছে গৰম উলিয়াই ল'ব লাগে এতিয়া দিছোঁ কাজু কিচমিচ আলমণ্ড সৰু সৰুকৈ কাটি লৈছিলোঁ ধুনীয়াকৈ মিলাই দিলোঁ মিলাই লৈ হাতেৰে ওপৰৰ পৰা লাহে লাহেকৈ দবাই দিছোঁ যাতে গৰম আছে লাহে লাহেকৈ এনেকৈ হাতেৰে মিলাই লোৱা হৈছে ধুনীয়াকৈ মিলি গৈছে বেটাৰখিনি এই ধৰণে বনাব চাব পাৰে আপোনালোকে বহুত ধুনীয়া হয় চকলেটৰ নিচিনা হয় খাবলৈ কলৰ বৰফি এতিয়া কাটি লোৱা হ'ব গৰমে কাটিব লাগে পিছত কাটিলে অলপ টাইট হৈ যায় এনেকৈ বেটাৰখিনি লাহে লাহেকৈ কাটি ল'লোঁ তিনিকণীয়া ডিজাইন বৰফি বনাই ল'লোঁ আপোনালোকে এনেকৈ বনাই চাব পাৰে বহুত ধুনীয়া হয় খাবলৈ চকলেটৰ নিচিনা হ'ব ল'ৰা ছোৱালীক খুৱাব পাৰে বনাই পেলাই এতিয়া দেখাই আছোঁ কেনেকুৱা হৈছে বন্ধুসকল কলৰ বৰফি বনাইছিলোঁ আহকচোন চাওঁ কেনেকুৱা হৈছে গাখীৰ দিছোঁ আৰু গুড় দি বনাইছোঁ বহুত ধুনীয়া হয় চকলেটৰ বাজি হৈছে এতিয়া ভাঙি চাওঁ চকলেট নিচিনা হয় খাবলৈ বঢ়িয়া হৈছে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে বেল আইকনটো দবাই দিব নতুন ভিডিঅ' পাব ফেচবুক পেজত চালে পেজটো ফ'ল' কৰি দিব আজিলৈ আহিছোঁ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ সকলোকে